নমস্কাৰ। এই মুহূৰ্তত আমি দিব ওলাইছো আজিৰ গুৰুত্বপূৰ্ণ খবৰ। দ্য কনক্লেভ 2025 বিজেপিৰ ৰণনীতি, অসমৰ প্ৰগতিৰ বিষয়ে দিল্লীত কি ক'লে দিলীপ শইকীয়াই। সোমবাৰে দ্য কনক্লেভ 2025 দ্বিতীয়টো দিনৰ দ্বাদশ আলোচনা সত্ৰত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ মুকলি আলোচনা কৰা হয়। আলোচনা সত্ৰত আদৰে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই। হিমন্ত বিশ্ব শৰ্মাৰ পাছত দিলীপ শইকীয়া হ'ব নেকি অসমৰ মুখ্যমন্ত্ৰী? প্ৰতিদিন মিডিয়া নেটৱৰ্কে দেশৰ ৰাজনীতি নতুন দিল্লীত আয়োজন কৰিছে দ্য কনক্লেভ 2025 শীৰ্ষক আলোচনা চক্ৰৰ দ্য অশোকত দুদিনকৈ আয়োজিত এই আলোচনা চক্ৰ কেইবাখনো উত্তৰ পূব সাহিত্য সংস্কৃতি সভ্যতা ক্ৰীড়া ৰাজনীতি অৰ্থনীতি সমাজ ইত্যাদি বিভিন্ন বিষয়ক পুংখানুপুংখকৈ আলোচনা কৰা হৈছে। দ্য কনক্লেভ 2025 প্ৰতিখন আলোচনা সত্ৰতে বিভিন্ন বিষয়ৰ বিশিষ্ট ব্যক্তিৰ দ্বাৰা সূক্ষ্মকৈ আলোচনা কৰা হৈছে। 15 ছেপ্টেম্বৰ 2025 সোমবাৰে দ্য কনক্লেভ 2025 দ্বিতীয়টো দিনৰ দ্বাদশ আলোচনা সত্ৰত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ মুকলি আলোচনা কৰা হয়। আলোচনা সত্ৰৰ আদৰে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই। আজিৰ এই মুকলি আলোচনাত ভাগ লৈ ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়া বহুকেইটা গুৰুত্বপূৰ্ণ কথা অতি স্পষ্টকৈ কয়। সাম্প্ৰতিক সময়ত ৰাজনীতি আৰু 2026 অসম বিধানসভা নিৰ্বাচনৰ সম্পৰ্কত সাংসদগৰাকীয়ে কয় যে বিজেপি চৰকাৰৰ দিনতে 10,000তকৈ অধিক উগ্ৰপন্থী সংগঠনৰ নেতা মূল সুঁতিলৈ উভতি আহিছে। বুলেটৰ সলনি বেলেট লোকে আস্থা ব্যক্ত কৰিছে। একেদৰে 1.5 লাখ যুৱক যুৱতীক বিজেপি চৰকাৰে চাকৰি দিয়াৰ কথাও তেওঁ উল্লেখ কৰে। আজিৰ মুকলি আলোচনাত হিমন্ত বিশ্ব শৰ্মাৰ পাছত দিলীপ শইকীয়া অসমৰ মুখ্যমন্ত্ৰী হ'ব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত সাংসদ গৰাকীয়ে কয়, অসমৰ জনতাইহে ক'ব পাৰিব মই মুখ্যমন্ত্ৰী হ'ম নে নাই এই কথা কেনেকৈ ক'ব পাৰিম। কনক্লেভৰ মঞ্চত দিলীপ শইকীয়াৰ মন্তব্য। 2003 পৰা 2020 লৈকে BTCত BFFে চৰকাৰ চলালে তাৰ পাছৰ পৰা UPPNে চৰকাৰ চলালে আৰু বিজেপিয়ে তেওঁলোকৰ সহযোগত 35 লাখ BTR বাসীৰ সেৱা কৰিলে। 2015 হওক বা 2020ত কোনো এটাই নিৰ্বাচনত আমি কাৰো সৈতে মিত্ৰতা কৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নাই। 2015 আৰু 2020তো 9খন আসন লাভ কৰিছিলো। 2020 চনত BTR শান্তি চুক্তিৰ জৰিয়তে অঞ্চলটোৰ উন্নয়নৰ পেকেজ 15 কোটিৰ পৰা বৃদ্ধি কৰি 20,000 কোটি টকা দিয়াৰ সিদ্ধান্ত লোৱা হৈছিল। আমি এইবাৰ 30খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি আছো। ইয়াৰে 21খন সংৰক্ষিত আসনত আমি প্ৰাৰ্থিত্ব দিছো। ৰাইজেও আমাৰ প্ৰতি ভাল সঁহাৰি দি আছে। ৰাইজে বুজি পাইছে যদি ট্ৰিপল ইঞ্জিনৰ চৰকাৰে এলে উন্নয়নৰ যাত্ৰা অধিক বৃদ্ধি হ'ব। সেই যোৱা বাৰতকৈ বহু বেছি আসন লাভ কৰিম বুলি আশা কৰি আছো। 22 ছেপ্টেম্বৰত ভোট গ্ৰহণৰ আগনিশা 21 ছেপ্টেম্বৰলৈ আমি বাট চাব লাগিব। তেতিয়াহে আমি BTRত কিমান আসন লাভ কৰিম সেই বিষয়ে ক'ব পাৰিম। কিন্তু এইবাৰ অভাৱনীয় এক সফলতা লাভ কৰিম বুলি আশা কৰি আছো। BTCত এবাৰ বিজেপিৰ চৰকাৰ হ'ব বুলি এটা ধাৰণা গঢ় লৈ উঠিছে। লোকসভা নিৰ্বাচনৰ সময়তো মোক এটা সংগঠনে বৰ্জন কৰিছিল তাৰ পিছত আকৌ মিলাব লাগে বুলি যাব লাগে সমন্বয়ৰ মাজতে থাকিব লাগিব।